নমস্কাৰ বন্ধুসকল আজি আপোনালোকক এটা কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। বন্ধুসকল, আপোনাৰ জীৱনত যদি বহুত বেছি কঠিন পৰিস্থিতি চলি আছে ন, যদি আপোনাৰ জীৱনত বহুত প্ৰব্লেম চলি আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো কেৱল আপোনাৰ বাবে। বন্ধুসকল চাওক, যদি আপোনাৰ জীৱনত কঠিন পৰিস্থিতি চলি আছে, তেতিয়াহ'লে ক'ম যে আপুনি হয়তো বহুতে ভাবি আছে সেই কঠিন পৰিস্থিতি বা সেই প্ৰব্লেমবিলাক যদি কাৰোবাৰ লগত হয়তো যদি অলপ শ্বেয়াৰ কৰিব পাৰিলোঁ হয়, মনটো কিজানি অলপমান পাতল লাগিলে হয়। কিন্তু এটা কথা ক'ম যে বৰ্তমানৰ ক্ষেত্ৰত মই এটা কথা ক'ম যে বন্ধুসকল, আপোনালোকক বৰ্তমানৰ সময়ত আপোনাৰ জীৱনত কি সমস্যা হৈ আছে বা কি সমস্যা প্ৰব্লেম চলি আছে, সেইবোৰ এই দুনিয়াৰ অলপো ফৰক নপৰে। চাওক, ফৰক নপৰে মানে একো নাহে একো নাযায়, ঠিক আছে। জাষ্ট বৰ্তমানৰ মানুহক এটা বস্তুৱে লাগে, সেইটো হৈছে এণ্টাৰটেইনমেণ্ট আৰু এণ্টাৰটেইনমেণ্ট, বাকী একো নহয়। গতিকে বন্ধুসকল, যদি আপুনি এইটো ভাবি আছে যে আপোনাৰ জীৱনৰ যি সমস্যা আছে, সেই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে বা সেই সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি, সেইটো যদি কাৰোবাৰ পৰা অলপমান যদি আইডিয়াটো পালোহেঁতেন বা কোনোবাৰ লগত যদি কথাবোৰ যদি শ্বেয়াৰ কৰিব পাৰিলোঁ হয়, তেতিয়াহ'লে কিজানি মনটো কিমান ভাল লাগিলে হয় অলপমান। হয়, এইটো কথা সত্য হয় যে কথাবোৰ শ্বেয়াৰ কৰিব পাৰিলে কি হয়, আমাৰ মনটো পাতল হয়, আমাৰ মনটো ভাল লাগি যায়। কিন্তু তেতিয়াই ভাল লাগিব, আপোনাৰ মনৰ কথাটো শ্বেয়াৰ কৰিও তেতিয়াই ভাল লাগিব যেতিয়া সন্মুখৰ ব্যক্তিজনে আপোনাৰ কথাটো গুৰুত্ব সহকাৰে শুনিব, আপোনাৰ কথা গুৰুত্ব দিব আৰু আপোনাৰ কথাটো শুনাৰ পিছত এটা ভাল আইডিয়া দিব। যদি আপোনাৰ কথা শুনাত কোনো ইণ্টাৰেষ্টে নাই বা আপোনাৰ কথা শুনাত যদি কোনো ধৰণৰ গুৰুত্বতাই নাই, আপুনি কিবা এটা গুৰুত্বপূৰ্ণ কথা পাতি আছে তেওঁৰ লগত আৰু তেওঁ ফোনত বিজি হৈ আছে বা ফোনত ব্যস্ত হৈ আছে, মোবাইল চাই আছে, ঠিক আছে। তো সেই ক্ষেত্ৰত মই ভাবোঁ যে সেই ক্ষেত্ৰত আপুনি তেনেকুৱা ধৰণৰ মানুহৰ আগত বা তেনেকুৱা ধৰণৰ ব্যক্তিৰ আগত আপুনি আপোনাৰ কথা শ্বেয়াৰ কৰা মানে আপোনাৰ যি প্ৰব্লেম আছে, সেই প্ৰব্লেমখিনি শুনি কি হ'ব, সেই প্ৰব্লেমখিনি শুনি আপোনাৰ ওপৰত হাঁহিব, এইটো প্ৰব্লেম চলি আছে লাইফত। চাওক বন্ধুসকল, আপুনি যিমান বেছি আপোনাৰ জীৱনৰ প্ৰব্লেমবোৰ, আপোনাৰ সমস্যাবোৰ শ্বেয়াৰ কৰিব বিচাৰিব ন, যিমানে প্ৰকাশ কৰাৰ চেষ্টা কৰিব, সিমানে বেছি কি হ'ব, আনে শুনিলে কি কৰিব, আনে শুনা পাই কি কৰিব, সেয়ে কৰিব, আপোনাৰ ওপৰত হাঁহিব, আপোনাৰ ওপৰত ঠাট্টা মস্কৰা ইটিকিং কৰিব। আপোনাৰ কথা শুনি তেওঁলোকে পিছততো এইটো আলোচনা কৰিব যে তাৰতো জীৱনত প্ৰব্লেম চলি আছে, তাৰতো লাইফত এইটো সমস্যা চলি আছে। তো সেইকাৰণে বন্ধুসকল ক'ম যে আপোনাৰ মাজত যি সমস্যা আছে ন, সেই সমস্যা প্ৰব্লেম যি আছে, কঠিন পৰিস্থিতি যি চলি আছে, সেই সমস্যা প্ৰব্লেম কঠিন পৰিস্থিতি যিমান যি আছে, গোটেইখিনি নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখক, নিজৰ মাজতে আবদ্ধ কৰি ৰাখক। আৰু চাওক, আগৰ ফালে কি কৰিলে সেই ৰাস্তাটো ওলাব, যিটো সমস্যাত পৰিছে আপুনি, সেই সমস্যাৰ পৰা আপুনি বাহিৰ হ'ব পাৰিব। সমস্যা বুলি ভাবি চিন্তা কৰি নাথাকিব যে সমস্যা আহিছে মানে একেবাৰে হতাশা হৈ যাব, উদাস হৈ যাব, ডিপ্ৰেশ্যনত পৰি যাব। হয়, এইটো এটা বহুত কঠিন সময় হয়, এইটো এটা বহুত টাফ এটা কঠিন পৰিস্থিতি, এনেকুৱা চবৰ জীৱনতে আহে, সকলোৰে জীৱনতে আহে, ঠিক আছে। সেই প্ৰথমজন ব্যক্তি আপুনি নহয় যে, সেইজন ব্যক্তি আপুনি প্ৰথম নহয় যে আপোনাৰ জীৱনত মাত্ৰ আহিছে। আপুনি আপোনাৰ মনোবলটো শক্তিশালী কৰি ৰাখক, ঠিক আছে। আৰু আপোনাৰ যি সমস্যা আছে ন, সেই সমস্যাবোৰ দ্বিতীয়, তৃতীয়, চতুৰ্থজন ব্যক্তি, ইয়াত কোনো ডাঙতা নাই। আপোনাৰ জীৱনৰ যি সমস্যা আছে, আপোনাৰ জীৱনৰ যি প্ৰব্লেম আছে, গোটেইখিনি সমস্যা নিজেই দাঙি লৈ জীৱনত আগুৱাই যাব লাগিব। আপোনাৰ যি সপোন আছে, আপোনাৰ যি লক্ষ্য আছে, সেই লক্ষ্যৰ পিনে আপুনি আগুৱাই যাব লাগিব। আপুনি নিজেই সংঘৰ্ষ কৰিব লাগিব, আপুনি নিজেই কষ্ট কৰিব লাগিব, কাৰণ জীৱনটো আপোনাৰ হয় আৰু সপোনটো আপোনাৰ হয়। সেইকাৰণে আপুনি নিজে কষ্ট কৰিব লাগিব। ইয়াত কোনো দ্বিতীয়জন বা তৃতীয়, চতুৰ্থজনে আপোনাৰ সমস্যা শুনোতাও নাই আৰু সমস্যা ডাঙৰটাও নাই। সেই সমস্যাৰ বোজা আপুনি নিজে দাঙিব লাগিব, ঠিক আছে। এইখিনি কথাটো হয়তো আপোনালোকে বুজিয়ে পাইছে, ঠিক আছে। সেইকাৰণে বন্ধুসকল, আজিৰ কথাটো এইটোৱে যে যদি আপোনাৰ জীৱনত প্ৰব্লেম চলি আছে, কিবা কঠিন পৰিস্থিতি চলি আছে, একেবাৰে হতাশা হৈ নাযাব। আৰু দ্বিতীয়তে যদি এইটো কথা ভাবে যে সেই কথাবোৰ কিজানি কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে মনটো পাতল লাগিলে হয়, কিবা লাগিলে হয়, আপুনি আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব পাৰে বা আপোনাৰ জীৱনৰ প্ৰব্লেমবোৰ, সমস্যাবোৰ শ্বেয়াৰ কৰিব পাৰে কেৱল সেইজন ব্যক্তিৰ আগত, যিজন ব্যক্তি খুব বিশ্বাসযোগ্য হয়, আপোনাৰ কথাক বুজি পায়, আপোনাক বুজি পায়, সেইজন ব্যক্তিৰ আগত আপুনি শ্বেয়াৰ কৰিব পাৰে। নহ'লেতো এনেই যি টি ব্যক্তিৰ আগত আপোনাৰ কথা শ্বেয়াৰ কৰিলে কি হ'ব, কেৱল আপোনাক সেই কথাবোৰ শুনি গুচি যাব, কোনো গুৰুত্ব নাই। তো এইটো বুজিবলৈ চেষ্টা কৰক।
সমস্যাবোৰ যিমানে দ্বিতীয় চতুৰ্থ সকলোৰে লগত শ্বেয়াৰ কৰি থাকিব সিমানে কি হ'ব সমস্যাৰ বোজাটো বেছি যেন লাগিব সমস্যাৰ যিটো বোজা আছে সেই বোজাটো বেছি গধুৰ যেন লাগিব নিজৰ মাজতে শান্ত অনুভৱ কৰক আৰু শান্তিভাৱে সেই সমস্যাটো বুজিবলৈ চেষ্টা কৰক সমস্যাটো কি কাৰণত হৈ আছে ক'ৰ পৰা আহি আছে সমস্যাটো আৰু সেই সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ চেষ্টা কৰক তো বন্ধুসকল আজিলৈকে ইমানেই আছিল আকৌ লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে সুস্থ থাকক ভালে থাকক আৰু সদায় হাঁহি থাকক ধন্যবাদ